Hello everyone, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি যেটো আগন্তুক আহিবলগীয়া ডিএলএড এক্সামৰ 15টা কুৱেশ্যন আপোনালোকৰ বাবে লৈ আনিছো। গতিকে আপোনালোকৰ যেটো সুবিধাতে 15টা কুৱেশ্যন লৈ আনিছো। গতিকে এটো সম্ভাৱ্য আহিবলগা কুৱেশ্যন। গতিকে গোটেইকেইটা কুৱেশ্যন আপোনালোকে মোৰ লগত কৰিব ট্ৰাই কৰিব। গতিকে আজি সেশনটো আৰম্ভ কৰো। যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ গ্ৰন্থ কোনটো? ইয়াত চাৰিটা অপচন আছে: হেমকোষ, অসমীয়া ব্যাকৰণ, কীৰ্তন ঘোষা আৰু বুৰঞ্জী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমীয়া ব্যাকৰণ। নেক্সট দ্বিতীয় কুৱেশ্যনটো হৈছে হেমকোষৰ ৰচয়িতা কোন? ইয়াত চাৰিটা অপচন আছে: লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্য সভা কেতিয়া স্থাপিত হৈছিল? ইয়াত চাৰিটা অপচন আছে: 1917, 1915, 1920 আৰু 1905। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1917 চনত অসম সাহিত্য সভা স্থাপিত হৈছিল। চতুৰ্থ কুৱেশ্যনটো হৈছে মৰাণৰ পিছত কোনে লিখিছিল? মৰাণৰ পিছত বুলি যেটো গ্ৰন্থ আছে সেই গ্ৰন্থটো কোনে লিখিছিল? প্ৰথম অপচন ডক্টৰ ভূপেন হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা মৰাণৰ পিছৰ গ্ৰন্থখন লিখা হৈছিল। কুৱেশ্যন নম্বৰ 5, অসমীয়া ভাষাৰ জনক বুলি কাক কোৱা হয়? চাৰিটা অপচন আছে: শংকৰদেৱ, মাধৱদেৱ, হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনক আমি অসমীয়া ভাষাৰ জনক বুলি কওঁ। কুৱেশ্যন নম্বৰ 6, শিশুৰ শিক্ষা কোন পৰ্যায়ৰ পৰা আৰম্ভ হয়? এ নম্বৰ মাধ্যমিক, দ্বিতীয় উচ্চতৰ মাধ্যমিক, প্ৰাথমিক আৰু বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাথমিক। শিশুৰ শিক্ষা প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 7, NCFৰ পূৰ্ণ ৰূপ কি? চাৰিটা অপচন দিয়া আছে: নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক, দ্বিতীয়টো হৈছে নেশ্যনেল কলেজ ফৰাম, নেক্সট নিউ চাৰ্কুলাম ফৰ্মেশ্যন, নেশ্যনেল চাইল্ড ফাউণ্ডেশ্যন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। কুৱেশ্যন নম্বৰ 8, লাৰ্ণিং বাই ডুইং তত্ত্বৰ প্ৰৱৰ্তক কোন? লাৰ্ণিং বাই ডুইং যেটো তত্ত্ব সেইটো তত্ত্ব কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ প্ৰথম অপচন গান্ধীজী, নেক্সট জন ডিউ, ফ্ৰেয়েট আৰু ৰুছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্বিতীয় জন ডিউ। নেক্সট SSৰ পূৰ্ণ ৰূপ কি? গতিকে ইয়াত চাৰিটা অপচন দিয়া আছে: ষ্টেট স্কুল এছ'চিয়েশ্যন, সৰ্ব শিক্ষা অভিযান, স্কুল ছাৰ্ভিচ অথৰিটি, ষ্টুডেণ্ট ছাপৰ্ট এজেঞ্চি। গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰটো হৈছে সৰ্ব শিক্ষা অভিযান। নেক্সট কুৱেশ্যন নম্বৰ 10, শিক্ষাৰ মূল উদ্দেশ্য কি? চাৰিটা অপচন আছে: চাকৰি লাভ কৰা, পৰীক্ষাত উত্তীৰ্ণ হোৱা, ব্যক্তিত্ব বিকাশ, ধন উপাৰ্জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যক্তিত্ব বিকাশ। শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিত্ব বিকাশ। নেক্সট কুৱেশ্যন নম্বৰ 11, কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপচন আছে: শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, অনন্ত কণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো কীৰ্তন ঘোষা শংকৰদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, শিশুৰ মানসিক বিকাশৰ লগত জড়িত বিষয়টো কি? চাৰিটা অপচন দিয়া আছে: মনোবিজ্ঞান, ইতিহাস, ভূগোল, অৰ্থনীতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিশুৰ মানসিক বিকাশৰ লগত জড়িত মনোবিজ্ঞান বিষয়।
কুৱেশ্যন নম্বৰ 13 অসমীয়াৰ জাতীয় উৎসৱ কোনটো এইটো হয়তো সকলোৱে জানে বিহু বিহু হৈছে অসমৰ জাতীয় উৎসৱ শিক্ষা শব্দটো কোন ভাষাৰ পৰা আহিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেটিন ভাষাৰ পৰা শিক্ষা শব্দটো আহিছে কুৱেশ্যন নম্বৰ 15 আৰু লাষ্ট কুৱেশ্যন ডিএলএডৰ পূৰ্ণ ৰূপ কি গতিকে ডিএলএড এক্সামিনেশ্যন দিব সেইটো যেটো পূৰ্ণ ৰূপটো আমি জনাটো অতিকে দৰকাৰী গতিকে ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন গতিকে আজিৰ যেটো 15টা কুৱেশ্যন এয়া আছিল আকৌ মই নেক্সট যেটো ক্লাছত ভাল ভাল এনে ধৰণৰ প্ৰবেবল কুৱেশ্যন লৈ আনিম গতিকে চেনেলটোত আপোনালোকে সকলোৱে সহযোগ কৰিব আমি সকলোৱে মিলি পঢ়িম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব গতিকে ডেইলি আপোনালোকে ভিডিঅ' পাই থাকিব ভাল ভাল ভিডিঅ' প্ৰবেবল কুৱেশ্যনৰ ভিডিঅ' গতিকে আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ